Welcome to my channel. আজিও ফুফু গৈ আছো মানে যাবলৈ লৈছো যোৱা নাই বৰ্তমান আমাৰ ঘৰৰ পৰা 15-20 কিলোমিটাৰ মান হ'ব বৰপথাৰ প্ৰায় আমাৰ জেগাটুকুই বৰপথাৰ বুলিয়ে জানে আজি দেখুৱাম আপোনালোকক কলৈ যাওঁ ভণ্টি এজনীৰ লগত যাম ভণ্টি নহয় ভাগিনী হয় ভতিজিও নহয় চাই থাকক আজি আমাৰ বৰপথাৰখন চাব মোক চাগে মুছলিমৰ গতা লাগিছে মানে মূৰত মোৰ কাপোৰখন ল'লেহে ভাল লাগে লৈছোঁ আৰু যাম আৰু এতিয়া চাই থাকক এতিয়া আমাৰ গেলাবিল দলং পাই গ'লোহি এইখন আমাৰ গেলাবিল দলং কিমান ধুনীয়াকৈ দীঘলকৈ বনালে ব্লেক এণ্ড হোৱাইট আগতেতো বহুত কেঁচা ৰাস্তা আছিলে মানে ইমানে হাবি জংঘল আছিলে সৰু আছিলে ৰাস্তাটো আহিবলৈ বহুত কষ্ট হয় হলে নাওৱেদি পাৰ হ'ব লাগে সাইডে টাউনলৈ সোমাই যায়গে টাউনলৈ বেলেগ এদিন গ'লে দেখুৱাম আৰু টাইপৰ স্কুল এফালে লেফ্ট সাইডে পালোহি আৰু ফাইনেলি আমি পাই গ'লোহি এজনী বুন মানে বাক্যশ্ৰী মুখখন খুলিয়া এবাৰ পাই গ'লোহি আমি তাই স্কুল আহিছে কিবা কামত স্কুলখন দেখুৱাম আপোনালোকক ৱেট এতিয়া স্কুলখন সোমাই গৈ চাওঁগে বলক আৰু টিচাৰ বেছি কেইজন অহা নাই আহিছে কেইজনমান এয়া চোৱাক স্কুল এখন পুৰণাই হ'লগে প্ৰথমে বাঁহৰ বনালে আৰু তাৰপিছত এখন বনালে এখনো পুৰণা হ'লগে এতিয়া বিল্ডিং বনাই আছে ইমানখিনিকে দেখুৱাই ঘৰলৈ যাম আৰু তাই কাম হৈ গ'ল এইখনে আমাৰ বৰপথাৰখন দেখুৱালোঁ বাই আকৌ লগ পাম